নতুন মানুহ এটা আহিছে নহয় কি কিবা ৰাজনৈতিক দলৰ একতা নে কি চাহ ভাই ধানটোৱে প্ৰতি কমটো মানুহটোৱে প্ৰতি মনটো সকলোৱে দুখীয়া দৰ্শ বেলেগ ইয়াত একতা নাও ক'ৰ পৰা আহিল আকৌ তাকে আজিকালি ককা ভাই মাজতে মিল নাই বাপেকৰ সভা তিনিজন ককা ভাই তিনিভাগে পাতে এইখন অসমত আকৌ একতাৰ কথা তেনেকৈ নকবি একতা আছে বেলেগৰ কথা মই নকওঁ দেই কিন্তু মৰাৰীৰ মাজত এতিয়াও একতা আছে এইটো কিন্তু ঠিক দিছ তই মদৰ যিয়ে নহওক লাগে চাহ না কিন্তু একেখন থালৰ পৰাই খাব উচ্চ নিচৰ মতলব নাই জাতি ধৰ্ম ভেদ নাই গিলাচৰ প্ৰত্যেকটো পেট সমান জীৱনত এইটো কামেই চাগে নিস্বাৰ্থভাৱে কৰা হয় কিন্তু এটা কথা বুজিছ দেশৰ গতি কিন্তু বৰ বেয়া দিশে গৈছে যিবোৰে জানে বুজে সেইবোৰে আচলতে পলিটিক্সটো লেতেৰা বস্তু বুলি এৰাইছে সেইকাৰণে সুবিধাবাদীবোৰে সুবিধা লৈ আছে এই সুবিধাবাদী দলবোৰক আকৌ দমন কৰিবলৈ নতুন আছাম সুবিধাবাদী দলৰ জন্ম সুবিধা দিছে আমিয়েতো দিছোঁ তই আৰু মই ৰুমৰ ভিতৰত সোমাই কিতাপ খালোঁ নিজৰ মাজতে ব্যস্ত হয় নহয় কওঁ সুবিধাবাদীক আৰু ইয়াতকৈ সুবিধা কি লাগে এটা কথা মন কৰিবি দেই দেশত যেতিয়াই গৃহকণ্ডলৰ সূত্ৰপাত হয় তেতিয়াই কিন্তু দেশ ধ্বংসও হয় এই ভদন আৰু বিভীষণ তাৰে উদাহৰণ নহয় জানো তাকেও ইয়াৰ একমাত্ৰ উপায় কিন্তু একতা নহ'লে এনেই জাতি মাটিৰ কথা কৈ লাভ নাই ইহঁতৰ ভিতৰে ভিতৰে চলি থকা ৰমৰমীয়া বেয়াখনৰ বিষয়ে তোৰ মোৰ দৰে এলোকেলকৈ একোৱে বুজি নাপাওঁ বাদ দে হেৰি নহয় ভাস্কৰকালৰ যদি পাৰ্টি আছে নহয় নাযাওঁ মইতো ৰেডি আছো তোৰ কাম কিমান বাকী হ'লেও আৰু